নমস্কাৰ। আজি অসমীয়া প্ৰতিদিন কাকতত থকা মুখ্য বাতৰিসমূহ হ'ল এনেধৰণৰ। দেশত প্ৰথম প্লাজমা থেৰাপিৰে সুস্থ হৈছে এজন কৰোনা ৰোগী। ICMR-এ দেশত দুদিনলৈ বন্ধ কৰিলে ৰেপিড টেষ্টিং। বিশ্বজুৰি ইন্ধনৰ চাহিদা 30% হ্ৰাস। পানীতকৈও কমিল খাৰুৱা তেলৰ দাম। ৰাজ্যত পেট্ৰল ডিজেলত 5 টকাৰো অধিক অতিৰিক্ত ভেট আৰোপ। ৰাজনাথ সিঙৰ অধ্যক্ষতাত মন্ত্ৰী গোটৰ বৈঠক। 30 মে'ৰ পিছত গ্ৰীণ জ'নত লকডাউন শিথিল কৰাৰ বিবেচনা। মুখ্যমন্ত্ৰী সোণোৱালৰ পৰ্যালোচনা বৈঠক। লকডাউনৰ নিয়মাৱলী পালন কৰাটো সুনিশ্চিত কৰিব লাগিব DCSPয়ে। মুখ্য সচিবৰ ঘোষণাৰ পিছতে গ্ৰন্থ বিপণী খোলাক লৈ বিভ্ৰান্তিত বিক্ৰেতা। নামনিত মধ্য অসমত প্ৰচণ্ড ধুমুহা, বিস্তৰ ক্ষতি। 28 দিনৰ মূৰত আৰম্ভ হ'ল জনতা ভৱনৰ কাম-কাজ। দেশত আৰোগ্য লাভ কৰিছে 17.48% কৰোনা ৰোগীয়ে। বিশ্বত কৰোনা ৰোগীৰ সংখ্যা 25 লাখ অতিক্ৰম। ৰাষ্ট্ৰপতি ভৱনৰ চৌহদত সংক্ৰমণৰ পিছতে নতুন আতংক। লোকসভা সচিবালয় আয়ুষ্মান ভাৰতৰ কৰ্মচাৰী আক্ৰান্ত হ'ল ক'ভিড-19ত। জন ধন আঁচনিৰ 500 টকা বিচাৰি বিভিন্ন বেংকলৈ ওলাই আহিল শ শ লোক। ভোগদৈ মথাউৰি ভঙাৰ আশংকাত স্তম্ভান যোৰহাটবাসী। বাগিচাৰ চৰ্দাৰ গাঁওবুঢ়াৰে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স। বঙাইগাঁৱৰ কৃষকে বিক্ৰী কৰিলে কোটি টকাৰ উৎপাদিত ফচল। চাইকেল আৰোহীক খুন্দিয়াই খাৱৈত বাগৰিল ফ্ৰড। বালিপাৰা আজাৰাত পথ দুৰ্ঘটনাত শিশুসহ 4 জনৰ মৃত্যু। ওদালগুৰিত পথাৰতে পচিছে হেজাৰ হেজাৰ কুইণ্টেল ৰঙালাও। ট্ৰাক চালক হেণ্ডিমেনৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ। আধৰুৱা মথাউৰিৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ। অসম চৰকাৰলৈ সচিবালয় সেৱা সন্থাৰ পৰামৰ্শ। গৰ্ভৱতী, মধুমেহ, উচ্চ ৰক্তচাপৰ ৰোগী, দিব্যাংগ কৰ্মচাৰীক ঘৰৰ পৰা চৰকাৰী কামত নিয়োজিত কৰক। লকডাউনৰ মাজতে একাংশ কৃষকে বিক্ৰী কৰিব পাৰিছে উৎপাদিত শাক-পাচলি। 40খন হোটেল লজ বেম্বু কটেজত ওলমিছে তলা। ডিটেনশ্যন কেম্পত আবদ্ধ দৰিদ্ৰক জমিয়ত উলেমাই দিব আইনী সাহায্য। লকডাউনৰ মাজতে টুলগেট খোলাৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰক। ঘৰতে গেলিবলৈ ধৰিছে শ শ কুইণ্টেল বিলাহী। বাৰিষাৰ সমাগম। চাৰিকৰীয়া নদীৰ খহনীয়াত বিধ্বস্ত পথৰ নহ'ল মেৰামতি। বজাৰৰ অভাৱত নষ্ট হৈছে বুৰৈ নদীৰ বালিচৰৰ তৰমুজ। জালিয়াতিৰে ৰেচন কাৰ্ডত সন্নিৱিষ্ট পৰিয়ালৰ সদস্যৰ কটান হ'ব চাউল। কৰোনা আতংকৰ সময়তে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ বিষয়া গিলিয়ন টিক্সৰ আশংকা যে মহামাৰীয়ে বৃদ্ধি কৰিব দেহ ব্যৱসায়, বাল্য বিবাহ। ইজৰাইলত লকডাউন অতিষ্ঠ 10 শতাধিক লোকক মাস্ক পিন্ধি প্ৰতিবাদ। মধ্যপ্ৰদেশত আন এগৰাকী আৰক্ষী বিষয়াৰ কৰোনাত মৃত্যু। স্বগৃহলৈ ঘূৰি অহা শ্ৰমিকৰ বাবে কামৰ সুবিধা দিব চৰকাৰে। বিহাৰৰ কৃষি, পশুপালন, মীন দপ্তৰৰ মন্ত্ৰীৰ ঘোষণা। কৰোনাত মৃত্যু হ'লে চিকিৎসক, স্বাস্থ্যকৰ্মীক শ্বহীদৰ মৰ্যাদা দিব উৰিষ্যা চৰকাৰে। বিহাৰত আৰক্ষীক কাণত ধৰি উঠা-বহা কৰালে চৰকাৰী বিষয়াই। আৰোগ্য নিদিলে শোণিতপুৰ বিভিন্ন ব্যক্তি অনুষ্ঠানৰ সাহায্য। 10,000 মাস্ক বিতৰণ কৰিব তেজপুৰৰ দুৰ্গাবাৰী সমিতিয়ে। বেংক, ATM, গ্ৰাহক সেৱা কেন্দ্ৰত ভিৰ। গেছ চিলিণ্ডাৰ ল'বলৈ ৰাজপথত দীঘলীয়া শাৰীৰ গ্ৰাহকৰ। নাৰায়ণপুৰ, শিমলুগুৰি, মাজুলী, বগীনদীত লকডাউন উলংঘা। চিলাপথাৰত আছুৰ চাফাই অভিযান, প্ৰশাসনৰ ছেনিটাইজেশ্যন। লকডাউন ভংগকাৰীক পাচলি নি দুখীয়াক বিলাই দিলে আৰক্ষীয়ে। জোনাইত লকডাউনৰ মাজতে বেংক বজাৰত ভিৰ। লকডাউনৰ সময়ত মাজুলীৰ দুখীয়া পৰিয়ালক সকাহ দিয়াৰ প্ৰয়াস প্ৰশাসনৰ। জন ধন যোজনাৰ হিতাধিকাৰীলৈ নগদ ধন বিতৰণ বেংকৰ। টিহুত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ তীব্ৰ নাটনি, গ্ৰাহকৰ মাজত হাহাকাৰ। ডিফুত পৌৰসভা ব্যৱসায়িক সংস্থাৰে আলোচনা, আৰক্ষী প্ৰশাসনৰ। বতৰৰ দবাত গাঁওৰক্ষী বাহিনীৰ গঞাক খাদ্য সামগ্ৰী বিতৰণ।
ৰাজপথত বাগৰিল কয়লা ভৰ্তি ট্ৰাক। গুৱাহাটীৰ পৰা খোজকাঢ়ি বাক্সাৰ জাৰ তালুকত শ্ৰমিক। দুৰ্গা পূজা সমিতিৰ ৩২৫টা পৰিয়াললৈ সাহায্য বিতৰণ। আগষ্টত ICCয়ে ল'ব চূড়ান্ত সিদ্ধান্ত। ভাৰতৰ বিৰুদ্ধে 5 টেষ্টৰ পৰিকল্পনা অষ্ট্ৰেলিয়াৰ। চুলি খুৰা ফ্ৰেঞ্চ কাট দাঢ়িৰে নতুন ৰূপত কপিল দেৱ। কন্যা জিভাৰ সৈতে ঘৰতে ব্যস্ত ধোনী। লকডাউন বিপদভৰ ক্ৰিকেটাৰৰ বিবাহ স্থগিত। কৰোনা সংক্ৰমণে গভীৰ সমস্যাৰ সৃষ্টি কৰিছে হাস্পতাল পৰিচালনাত। সংকটত দেশৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়। নিশান ইণ্ডিয়াৰ বিশেষ সেৱা। ৩ মাহ বন্ধ হ'ব ৪০% প্ৰতিৰক্ষা খণ্ডৰ MSME। ২৫,০০০ কৰ্মচাৰীক এয়াৰটেলে দিব দৰমহা। ৩১ মেলৈ বন্ধ থাকিব ইণ্ডিগোৰ টিকট বুকিং। UPFৰ ধনৰাশিৰ এটা অংশ আদায় দিব চৰকাৰে। নিশান ইণ্ডিয়াৰ বিশেষ সেৱা। COVID-19 সাগৰীয় খাদ্য উদ্যোগৰ বৃহৎ লোকচান। মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডসহ বহু সন্ত্ৰাসবাদীৰ নাম বাদ দিয়াক লৈ প্ৰশ্ন। সন্ত্ৰাসবাদীৰ তালিকাৰ পৰা ১৮খনৰ নাম কৰ্তন পাকিস্তানৰ। গুৱাহাটীৰ পৰা ট্ৰাকেৰে বিহাৰ অভিমুখে যাওঁতে আটক। বঙাইগাঁৱত 11 জনক কোৱাৰেণ্টাইন। লকডাউনৰ মাজত মধ্যপ্ৰদেশৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। লকডাউন অৰুণাচলৰ আবদ্ধ তিনিচুকীয়া জিলাৰ ২৭ ব্যৱসায়ী। অসম মেঘালয়ত ধুমুহা শিলাবৃষ্টিৰ আশংকা। আজিৰ বাতৰি ইমানেই। ধন্যবাদ।